বন্ধু বান্ধৱীসকল, আজি অসমবাসীৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ। আজি জুবিন দা আমাৰ মাজত নাই। সমগ্ৰ অসমীয়াই আজি জুবিন দাৰ কাৰণে চকুলো টুকিছে। এইজন শিল্পীয়ে অসমক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। আজি অসমৰ দুৰ্ভাগ্য, এনেকুৱা এজন শিল্পী হেৰুৱাবলগীয়া হ'ল। তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ছিংগাপুৰলৈ গৈছিল আৰু তাৰ পৰাই আজি ছিংগাপুৰত যি আছাম এছ'চিয়েশ্যন আছিলে, তাৰ পৰা আছাম এছ'চিয়েশ্যনৰ সদস্যৰ লগত ছিংগাপুৰৰ সাগৰৰ তীৰলৈ গৈছিলে আৰু সাগৰৰ তীৰলৈ যাওঁতে স্কুবা ড্ৰাইভিং কৰি থকা অৱস্থাত তেখেতে সাগৰত পৰি যায় আৰু তাত প্ৰায় 40 মিনিটৰো অধিক সময় পানীৰ তলতে আছিলে। তাৰপিছত ডুবাৰুৱে তেওঁক উদ্ধাৰ কৰে। তাৰপিছত তেওঁক মেডিকেললৈ লৈ যোৱা হয়। দীঘলীয়া চিকিৎসাৰ অন্তত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে।